স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। আজি এই ফুলখিনিৰ পৰা আৰম্ভ কৰি লৈছোঁ ভিডিঅ'টো। ৰাতিপুৱা এয়া কাম বন কৰি ফুলত পানী দি চিনেক ফুলখিনি ফুলিবলৈ আৰম্ভ কৰিছে, সেইকাৰণে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আৰু আমাৰ ঘৰত ৰোৱা চিনেক ফুল এবাৰ প্ৰথম ফুলিছে, সেইকাৰণে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আৰু এফালে যাবলগীয়া আছে, সেইকাৰণে লৰালৰিকৈ কাম কৰি ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। এইফালে চোতালত ৰঙা জবা ফুলটো ধুনীয়াকৈ ফুলি আছে, নতুনকৈ ৰুইছোঁ যে সেইকাৰণে চাপৰ হৈ থাকোঁতেই ফুলিছে। এফালে যাবলগীয়া আছে বুলি যে কৈছিলোঁ, এয়া আহি পালোঁ। এয়া মিটিং হৈ আছে এতিয়া, একদম হলটোৰ ভিতৰত মানুহ ভৰ্তি হৈ আছে। মই একেবাৰে লাষ্টত বহি আছোঁ, লাষ্টত বহি অকণমান এয়া ভিডিঅ' কৰি ৰাখিছোঁ। আৰু বহুত দূৰৰ পৰাও মানুহ আহিছে দেই, কেইবাখন জিলাৰ পৰাও আহিছে। শিৱসাগৰ, যোৰহাট, ধেমাজি, নগাঁও, চৰাইদেউ, তেনেকৈ কেইবাখন জিলাৰ পৰাও আহিছে। শেষলৈকে চাই থাকিলে গম পাব কিহৰ বিষয়ে। সাক্ষাৎ শ্ৰী সত্যনমতী মহাপ্ৰভু গোবিন্দৰ শ্ৰী চৰণত মই প্ৰথমে শ্ৰদ্ধাঞ্জলি দিছোঁ। আজি সভাৰ দিহানাম সংৰক্ষণ মঞ্চৰ অসমৰ আজি সভাত অলংকৃত কৰা সভাপতি সঞ্চালক মহোদয়ৰ শ্ৰীচৰণত শ্ৰদ্ধাঞ্জলি দিছোঁ। বিশিষ্ট অতিথিবৃন্দ পবিত্ৰ প্ৰাণ বৰা, কমলা গগৈ, মুনীন বৰা আদি কৰি বিশিষ্ট অতিথিবৃন্দৰ শ্ৰীচৰণত শ্ৰদ্ধাঞ্জলি দিছোঁ। বৈকুণ্ঠৰ সদৃশ মহা বৈষ্ণৱবৃন্দ তথা বাপ বান্ধৱসকল, বিভিন্ন জিলাৰ শাখা সমিতি, জিলা সমিতি, উপসমিতি, সকলো কৰ্মকৰ্তা, বিষয়ববীয়া সমূহ বৈষ্ণৱবৃন্দৰ শ্ৰীচৰণত শ্ৰদ্ধাঞ্জলি দিছোঁ। ব্ৰজধামৰ গোপী সদৃশ আই মাতৃসকলৰ শ্ৰীচৰণত শ্ৰদ্ধাঞ্জলি দিছোঁ। আৰু ইয়াত সমবেত হোৱা বিভিন্ন প্ৰান্তত দিহানামৰ প্ৰেমী ৰাইজৰ শ্ৰীচৰণত শ্ৰদ্ধাঞ্জলি দিছোঁ। লগতে তিনিচুকীয়া জিলাৰ কেন্দ্ৰীয় সমিতি, শাখা সমিতি সকলোলৈকে মই মোৰ আন্তৰিক অভিনন্দন তথা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মিটিং শেষ হোৱাৰ পাছত এয়া দুকপিমান ফটো তুলিলোঁ লগৰবোৰৰ লগত। এতিয়া খাই উঠাৰ পাছত দেখুৱাইছোঁ গৈ খালী হৈ গ'ল। এইফালে আলহী খোৱা যোগানো ধৰা হৈছে, আমিও খালোঁ। এতিয়া খাই বৈ ঘৰলৈ যাব ওলালোঁ। ঘৰলৈ আহিলোঁ, আহি এয়া গা পা ধুই এয়া দেওবাৰৰ ঘৰখনৰ দেওবাৰৰ বজাৰ। আৰু এইফালে এয়া কচুলতি দুমুঠা আনি থৈছে। কচুলতি খাবলৈ ভালে লাগে বাৰু, এদিন খোৱাও হ'ল, ৰেচিপিও দিছোঁ। আৰু এইফালে এয়া কলমৌ দুমুঠা। আৰু এতিয়া পিছবেলা হ'ল, মইতো এতিয়া পিছবেলা বনাব নোৱাৰিম, বাচি থাকোঁতে দেৰি হৈ যাব। আৰু এইফালে আলু পিঁয়াজ অনা হৈছে আৰু মাছ অকণমান অনা আছে, মাছকে মই এতিয়া বনাম। এতিয়া বাজিছে ৰাতি 8টা। এয়া ৰাতি কৰিছোঁ, ৰাতিৰ সাজৰ খাবৰ কাৰণে। এইফালে মাছ লৈছোঁ, মাছ অনা আছিলে দিনতে। আৰু এয়া খৰিচা টেঙা লৈছোঁ, বাঁহ গাজৰ টেঙা। আৰু এতিয়া বনাবলৈ আৰম্ভ কৰোঁ। এইফালে কেৰাহী গৰম কৰি আছোঁ। মাছখিনি হালধি সানি লৈছোঁ, ফ্ৰাই কৰি ল'ব লাগিব প্ৰথমতে। এয়া হৈছে একেবাৰে শেষত, বেছিকৈ দেখুৱাই নাথাকিলোঁ আৰু একেবাৰে থুলমূলকৈ বনাই থৈছোঁ। গৰমো পৰিছে যিহেতু, আকৌ ৰাতি কৰিছোঁ। এয়া এলাহো লাগিছে বাৰু, ক'ৰবাৰ পৰা আহিলে অকণমান এলাহ লগা নিচিনা হৈ যায়, বনাবলৈ মন নোযোৱা নিচিনা হৈ যায়। এয়া উপায়তো নাই, বনাব লাগিব, খাবই লাগিব। এয়া সিজাই মেলি ৰেডি হৈ গ'ল। আৰু বেছি সময় নালাগে বাৰু এনেকৈ গাজ টেঙাৰ লগত সিজালে, মাত্ৰ মাছখিনি ফ্ৰাই কৰা আৰু গাজ টেঙাখিনি দি দিলে, অকণমান পানী দিলে হৈয়ে যায়। সকলোৱে জানেই, সকলোৱে খাই থাকে, দেখুৱাই থাকে, বনাই থাকে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। লগ পাম আকৌ নতুন এটি ভিডিঅ'ত।